हेलो एवरीवन आपनालोक সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো জিকাৰ বাকলিৰ পকৰিৰ ৰেচিপি। তাৰ কাৰণে লাগিব জিকা বাকলি, কুমলীয়া জিকা হলে ভাল। জিকা বাকলিখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছো। তাৰ পিছতে আমি মিক্সি বাটি এটাত লৈ সেইখিনি পিচি লম। ইয়াত অলপ পানী দি লৈছো যাতে ভালদৰে পিছাই। মই মিক্সিত পিহি লৈছো ভালদৰে। এটা বাটিত মই পিহি লোৱা জিকাৰ বাকলিখিনি উলিয়াই লৈছো। এইখিনি ভালদৰে পিহি হ'ল। মই অকণমান বেকিং পাউডাৰ দিছো আৰু 1 কাপ মই আটা লৈছো। আপোনালোকে আটা বা ময়দা, বেচন যিকোনো ল'ব পাৰে। এতিয়া মই আটাখিনি ভালদৰে মিহলাই দিছো পিহি লোৱা জিকা বাকলিখিনিৰ লগত। পুৰা জিকা বাকলি হ'লে এনেদৰে আহ ওলাব পাৰে, সেইকাৰণে আপোনালোকে পাৰিলে কুমলীয়া জিকা বাকলি ল'ব। আৰু আটাখিনি ভালদৰে মিহলাই লৈছো। পকৰি বনাবলৈ আমি যিদৰে লওঁ সেইদৰে ল'লেই হ'ব। বাকলিখিনি পিহোঁতে মই অকণমান পানী দি লৈছিলোঁ, সেইকাৰণে মোৰ আটাৰ পৰিমাণটো অকণমান বেছি লাগিছে। আৰু এতিয়া মই সৰু চামুচেৰে আধা চামুচমানৰ সমান নিমখ দি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে দিব। ঢিলা হোৱা যেন লাগিছে, সেইটো কাৰণে আৰু অলপ আটা দি মই মিহলাই লৈছো। এতিয়া মই ইয়াত এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছো সৰু সৰুকৈ, আৰু অকণমান ভোট জলকীয়া লৈছো। জ্বলাটো আপোনালোকে নিজৰ জোখমতে দিব। ৰিফাইন অইল দিছো। পকৰিখিনি ভালদৰে এতিয়া মই চামুচেৰে এটা এটাকৈ পকৰি দি দিছো।
সহজ পদ্ধতি এটা।